নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মই এটা ভয়ংকৰ দুৰ্ঘটনা দেখুৱাবলৈ ওলাইছোঁ। পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাটো হৈছিল আপোনাৰ বিশ্বনাথ জিলাৰ কলাবাৰীত। মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে পথ দুৰ্ঘটনাটোৰ বিষয়ে দেখুৱাবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে বাহন চলাওঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব, যাতে পথ দুৰ্ঘটনাৰ পৰা আপোনালোক বিৰত থাকে। এতিয়া আপোনালোকে ভিডিঅ'টো চাওক। আপোনালোকে দেখিলে দুৰ্ঘটনাটো কিমান ভয়ংকৰ, গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলো বাহনৰ ড্ৰাইভাৰ এই ক্ষেত্ৰত সাৱধান হয় আৰু তেওঁলোকৰ পৰিয়াল তথা তেওঁলোকৰ সতি সন্ততি পৰিয়ালৰ ভৱিষ্যত সুনিশ্চিত তথা সুৰক্ষিত হয়। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।